এই পৃথিৱীত এজন ব্যক্তি যেতিয়া জন্ম হয় সেই ব্যক্তিজনৰ আচলতে গোটেই ভৱিষ্যতটো তেতিয়াই কৈ দিব পাৰি যেতিয়া নেকি আমি সঠিক সময় সেই ব্যক্তিজনৰ জন্ম হোৱা পাম বা কোনটো দিনত আচলতে তেখেতৰ জন্ম হৈছে। আৰু ঠিক মই এটা কথা সদায় কওঁ যে আপুনি যিকোনো ইংৰাজী মাহৰ যিটো তাৰিখতে জন্ম নহওক কিয় কিছুমান তাৰিখ আপোনাৰ বাবে আচলতে বহুত বেছি ভাল হয়। যিবিলাক ব্যক্তি আচলতে কিছুমান এনেকুৱা স্পেচিয়েল ডেটত জন্ম হয় সেই তাৰিখ কেইটাত জন্ম হলে আচলতে বহুত বেছি শুভ বুলি কোৱা হয়। আৰু কিছুমান এনেকুৱা কাৰ্মিক ডেট আছে, এনেকুৱা কিছুমান কাৰ্মিক তাৰিখ আছে যিকেইটা তাৰিখত যদি আপোনাৰ জন্ম হয় তেনেহলে আচলতে আপুনি জীৱনত বহুত বেছি সংগ্ৰাম কৰিবলগীয়া হয়। আৰু এনেকুৱা কিছুমান ব্যক্তিয়ে দেখা গৈছে যিবিলাকৰ আচলতে ভাল তাৰিখত জন্ম হয়, নো ডাউট ভাল তাৰিখত জন্ম হয়, ৰাজযোগ থাকে তেওঁলোকৰ, কিন্তু কেৱল নেম স্পেলিং তেওঁলোকৰ খেলি মেলি থাকে বাবে লাইফত সফলতা অৰ্জন কৰিব নোৱাৰে বা তেওঁলোকে জীৱনত আগবাঢ়ি যাব নোৱাৰে। আৰু আজিৰ এই ভিডিঅ'টোত মই কথা পাতিবলৈ গৈ আছো এনেকুৱা কেইটামান তাৰিখৰ বিষয়ে যিকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহলে আপুনি বহুত বেছি ভাগ্যৱান বা শুভ বুলি ক'ব লাগিব আপোনাৰ বাবে, আপোনাৰ ভৱিষ্যতৰ বাবে, আপোনাৰ কেৰিয়াৰ বাবে। আৰু অকমান হয়তো সময় লাগিব পাৰে, ভগৱানে আপোনাক পৰীক্ষা ল'ব পাৰে, কিন্তু জীৱনত মই যিকেইটা তাৰিখৰ নাম ল'ম সেইকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে সঁচাকৈয়ে তেনেহলে অকমান কম সফলতা পাব পাৰে, অকমান কম চাকচেছ পাব পাৰে, কিন্তু জীৱনত এই পৃথিৱীত আচলতে একো নকৰাকৈ নাযায়। মৰাৰ আগতে আপুনি নিশ্চয় কিবা এটা নহয় কিবা এটা কৰি যাব বা কমেও আপোনালোকে এটা ঘৰ বা এখন গাড়ী এনেকুৱা ধৰণৰ বস্তু আপুনি ল'ব পাৰিব, এখন সুখৰ সংসাৰ কৰিব পাৰিব। তেনেকুৱা ধৰণৰ আচলতে কোৱালিটি মই যিকেইটা তাৰিখৰ বিষয়ে আজি কম সেইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিৰ প্ৰায় দেখা যায় বা জীৱনত চাকচেছ হোৱা দেখা যায়। কিন্তু যিসকলৰ নেম স্পেলিং খেলি মেলি থাকে তেওঁলোকে অকমান ভাল তাৰিখত জন্ম হৈ আচলতে সংগ্ৰাম কৰিবলগীয়া হয়। বাকী যি কি নহওক আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছো, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই আগবাঢ়িব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ, আৰু মই বেছি দীঘলীয়া আচলতে ভিডিঅ'টো নকৰো, ডাইৰেক্টলি মই তাৰিখ কেইটা কৈ দিব বিচাৰিম যিকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহলে বহুত বেছি আপুনি ভাগ্যৱান বা লাকি বুলি নিজকে ভাবক। আৰু আটাইতকৈ বেছি সৌভাগ্যৱান বুলি কোৱা হয় যিসকলৰ জন্ম যিকোনো ইংৰাজী মাহৰ 19 তাৰিখে জন্ম হৈছে। আৰু আপোনালোকে আচৰিত নহব 19 তাৰিখে জন্ম হৈছে আমাৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি বা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী। গতিকে এইটো তাৰিখত যদি 19 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেনেহলে আপুনি বহুত বেছি লাকি বুলি ভাবক। তাৰ লগতে দ্বিতীয়টো মই তাৰিখলৈ আহিব বিচাৰিম যিটো তাৰিখত জন্ম হলো আচলতে বহুত বেছি সৌভাগ্যৱান বুলি কোৱা হয় সেইসকল ব্যক্তিক। আৰু সেই তাৰিখটো হৈছে 15 তাৰিখ, বহুত বেছি এটা ভাল তাৰিখ এই 15 তাৰিখ। আৰু মোৰ আটাইতকৈ প্ৰিয় তাৰিখ বুলি ক'লো আচলতে বেয়া নহব 15 তাৰিখ। আৰু 15 তাৰিখে যদি আপোনাৰ জন্ম হৈছে ধন টকা মানি লাইফত চাকচেছ সকলো পাব যদি আপোনাৰ নেম স্পেলিং ঠিকে আছে। তাৰ পাছতে তৃতীয়টো যিটো আটাইতকৈ বেছি ভাগ্যৱান মই তাৰিখ বুলি ক'ব লাগিব সেই তাৰিখটো হৈছে 5 তাৰিখ। আৰু আপোনাৰ যদি কেনেবাকৈ 5 তাৰিখে যিকোনো ইংৰাজী মাহৰ জন্ম হৈছে তেনেহলে আপুনিও বহুত বেছি লাকি। লাইফত অকমান কম সফলতা পাব পাৰে কিন্তু লাইফত চাকচেছ নোহোৱাকৈ আপুনি এই পৃথিৱীৰ পৰা নাযায়। আৰু 6 তাৰিখও কিন্তু বেয়া নহয়, যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেনেহলে বহুত বেছি নিজকে লাকি বুলি ভাবক। আৰু একেবাৰে শেষত মই যিটো তাৰিখক ৰাখিব বিচাৰিম সেইটো আচলতে বহুত বেছি লাকি বুলি কোৱা হয়, ভাগ্যৱান বুলি কোৱা হয়। আৰু সেই শুভ তাৰিখটো হৈছে যিকোনো ইংৰাজী মাহৰ যদি আপোনাৰ জন্ম 1 তাৰিখে হৈছে তেনেহলে বহুত বেছি লাইফত কিবা কিবি কৰা দেখা যায়। আৰু এই ভিডিঅ'টো ইমান বেয়া আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।